শুদ্ধ ওলাই যাইবে কাৰণ তই মানুহ এটা কোজে মোৰ আপিছোৱা স্বভাৱ নাই কিন্তু এনেই কিন্তু এনেকৈ আহি থাকিলে চকুকেইটাই যায় নহয় শুনি শুনা পালি লাহে লাহে ইমান নজৰ বেয়া ইয়াৰ দেখছে চাওক নমস্কাৰ বন্ধুসকল আজি আকৌ এটা আপোনালোকক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ কালাপেৰাৰ তো আজি আমি যাই আছোঁ হাহিমত এটা নতুন পিকনিক স্পট বনাইছে তাতে যাই আছোঁ আজি খ্ৰীষ্টমাছ উপলক্ষে এই ৰাইডটো আমি আৰম্ভ কৰিছোঁ এতিয়া আমি আহি মোটামুটি এইটো কিবা মুঠতে চিঙিৰাদি সোমালোঁ আৰু চিঙিৰাৰ পৰা সোমাই 7 কিলোমিটাৰমান আহিলোঁ তাৰপিছত এতিয়া যাওঁ তাতে দুইজনে আহিছোঁ এজনী আছে জনী ভাই মোৰ লগত আছে কিবা কবি যাই আছোঁ এটা বঢ়িয়া প্লেছত মেঘালয় প্লেচগিলাতো ভালেই নহয় অঁ তো এতিয়া যাওঁ কেনেকুৱা ধৰণৰ কি বনাইছে এনেই দেখা পাই আছোঁ বেলেগৰ ফটো ভিডিঅ'য়ে তো আমিও যাওঁ এটা এক্সপিৰিয়েঞ্চ আপোনালোকক দিব বিচাৰিম আৰু নহয় অঁ চাই আৰু বাকী একো নকওঁ বৰদিনৰ শুভেচ্ছা জনালোঁ নেকি তো এতিয়া আমি যাওঁ মেঘালয় পৰে চাগে তাৰপিছত যাই পেলাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাকী যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি থ'ব আৰু লগতে মানে যোনখিনি ঠাইত ৰখছোঁ এতিয়া মুঠিলোঁ অলপ মুটি চুটি মানে জেগাখিনি ভালেই লাগছে অলপ চাই লওকচোন দেখছে ধুনীয়া জেগা এইটো হ'ল চিঙিৰা নদীটো পাহাৰ পৰ্বত গছ গছনি এইফালে গোপ্ৰ লগাইছে হেলমেটত চেক কৰি আছে ফুটেজবিলাক বাকী এইফালে ধুনীয়া তো বন্ধুসকল আমি ফাইনেলি মানে যোনটো জেগাত যাম বুলি ভাবছোঁ সেই জেগাটোৰ ৰাস্তাটোত সোমাইছোঁ মানে জেগাটোৰ নাম হাহিমৰ নোৱাপাৰা বুলি জেগা নতুনকৈ বনাইছে বোলে প্লেচটো যাই চাওঁ তো যাই পেলাই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক নে কি কয় তো বলকচোন যাই থাকোঁ তো আমি আহি পালোঁ ইথান মানে যোনটা প্লেচত আহিম বুলি কৈছিলোঁ সেই প্লেচটাত আহি পাইছোঁ দেখাই আছোঁ আপোনালোকক না কি জনী হা অঁ কষ্ট হ'ল কিন্তু আহি পাওঁতে বহুত হয় না মানে আমি হাহিমক লাগি গুচি গৈছিলোঁ কিন্তু হাহিমলৈকে যাবাই নালাগে হাহিম বাজাৰক লাগি 2 কিলোমিটাৰমান বেছি আগুৱাই গ'লোঁ তাৰপিছত ঘূৰি আহিলোঁ মানে আৰু মানে এনেকুৱা বালা মানে এইখিনি বালাত একদম চাইকেল চলাব নোৱাৰা নিচিনা অৱস্থা হৈ গৈছে চাইকেলৰ চাকা ফাঁচি যায় উপায় নাই এই একদম পূৰা ভৰি চৰি লেতেৰা হৈ গৈছে এইখান আমি আহি পালোঁ এইখান দেখাই আছোঁ আৰু আজি কালাপাৰাৰ ভিডিঅ'ত এটা সুন্দৰ ঠাই দেখাম আপোনালোকক পইচা মই ক'ত পাম তোক দেখোন মই কৈছোঁ মোৰ পইচা নাই তুই বুঝিব লাগব মোক কিন্তু কিবা এণ্ট্ৰি ফিজ লয় নেকি হা লৈ গ'লে তো 20 টকাকে পাৰ পাৰ্চন দিবি আৰু কি 20 টকাহে সিদিনা বনাই দেখোন 800 টকা পইচা পাণ বেচা কিনে কোনে কৈছে তোমাক ময়ে দেখোন গৈছোঁ তোৰ লগত পাণ বেচাবা অঁ হয় নেকি পাহৰি গৈছে মনত শক্তি এইবিলাক কম না মানটা চিপিৰা আছে বহুত চিপিৰা আছে উপায় নাই খৰচ কৰে নকৰা নহয় মোৰ কাৰণে খৰচ কৰে মোক ভাল পায় না মানটা যদিও মোক গালি পাৰে থাকে এনেই মোক অন্তৰৰ পৰা বহুত ভাল পায় মানটা টেনশ্যন ল'ব নালাগে এইখানে আমি যাওঁ ভিতৰত জেগা এই পিছফালে দেখি আছে 20 টকা বোলে এণ্ট্ৰি ফিজ সেই দিব মই সুমিম আৰু চাইকেল তালা মাৰিলোঁ যাতে কাই ওচৰে নেন আৰু মানে বাটত ইথানে এটা কি কথা হ'ল তাতে থিয়া দি আছোঁ ৰাস্তাটোত সময়ত পিকনিকৰ গাড়ী এখন মানে আপি কেইটামান আগত বহি আহিছে আমাকে জোকায় দিলোঁৰে আমি উল্টাকৈ জোকায় বম লাজ পাইছে আমাক জোকায় আমি যাক মানে ক'বা মানে আৰু ভাষা নাই আৰু তো বন্ধুসকল এইটোৱে জেগাটো নতুনকৈ এটা জেগা বনাইছে 1.5 সপ্তাহমান হ'ল ইয়াতে আপোনালোকে আহিব পাৰে পিকনিক খাব পাৰে নতুনকৈ এণ্ট্ৰি ফিজ মাত্ৰ 20 টকা মাত্ৰ শিখৰ 2 পেকেটৰ দাম যাব হা মানে আপুনি শিখৰ 2 পেকেট নাখায় ইয়াতে আহি যাব পাৰে ধুনীয়া আৰু এইফালে চাওক এইফালে ধুনীয়াকৈ ফটো উঠাৰ কাৰণে জেগা বনাই দিছে কিমান ধুনীয়া সেইফালে আছে মই দেখাম এটা বস্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ইয়াতে আপোনালোকে টেনশ্যন নল'ব কালাপেৰাত দেখা পাই থাকিব এইবিলাক চাওক এটা ধুনীয়া মানে হেৰি বনাই থৈ দিছে
ষ্টাৰ এইটো কিন্তু টায়াৰকেইটা কি ধুনীয়া কালাৰ কৰি এইকেইটা গাছৰ টুকুৰা। তাৰপিছত ইফালে তোলাৰ লগত এটা গছৰ মৰা ঠানি ধুনীয়াকৈ বনাই দিছে। বেয়া লগা নাই, ভালে লাগছে। ক্ৰিয়েটিভ মাইণ্ড কিছু ইউজ কৰিছে দেই। ইমান শুদ্ধ ভাষা সেনেকুৱা আৰু মানে এইটো ধুনীয়া ফটো উঠিবৰ কাৰণে। তাৰপিছত সেইফালে আপোনালোকে দেখিছে পিকনিকৰ কাৰণে আপোনালোকে আহিব পাৰে। যদি আপোনালোকৰ পিকনিক খাবলৈ ইচ্ছা আপোনালোকে আহিব পাৰে। আৰু যদি পিকনিক খাই দিয়ে কাৰোবাৰ বেছি নিচা লাগে, পাৰিলে নাখাব। নিচা লাগিলে ইয়াতে নিচা ফটাব পাৰে ভলীবল খেলি। আৰু ধেমালি কৰিছোঁ, আপোনালোকে বেয়া নাপাব। ইয়াতে ধুনীয়াকৈ ভলীবল খেলি আপোনালোকে এনজয় কৰিব পাৰে। ইয়াতে বহিব পাৰে। ইয়াতে বহি আপোনালোকে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড ধুনীয়াকৈ টাইম পাছ কৰিব পাৰে। আমাৰতো বাৰু নাইয়ে, বৰ্তমান ইয়ে মোৰ গাৰ্লফ্ৰেণ্ড নিচিনা, চুলি তুলি লাম্বা। তাৰপিছত ইফালে আপোনালোকে ফটো চটো উঠিব পাৰে, টেনশ্যন নাই। মানে এইখিনি আৰু বিশেষ বেয়াও নহয় ভালো নহয়, ঠিকে আছে। বাট ভালে লাগিছে মানে আমাৰ এইখিনি হিচাপে। আৰু এইবিলাক দেখিছে ধুনীয়া, ওচৰতে পাহাৰ আছে, নদীটোৰ ওচৰত ধুনীয়া। আৰু এইফালে চাংঘৰ টাইপ বনাই দিছে। এইটো মানে কি হয় মই নাজানো। মই কেমেৰা এটা অন কৰিলে মোৰ কিবা শুদ্ধ ভাষা ওলাই আহিব খোজে, মই বুজি নাপাওঁ কিয় হয় একচুৱেলি। কচোন মোৰ কিয় শুদ্ধ ওলাই যায় বে? কাৰণ তই মানুহ এটা কজে বৰ বেয়াকৈ ক'লি বৰ বেয়াকৈ ক'লি। মোক সেনেকাহেন পায় নেকি দেখাত? চামুৰি চুলি তুলি কাটি দিয়া কিমান ভদ্ৰ। মুখত কেইটামান ভাল হৈ নাছে, বাকী মানে আৰু এইখিনি চাংঘৰ নিচিনা বনাই দিছে। আহিব পাৰে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়। বেয়া লগা নাই ইমান মোৰ, চবৰে মন থাকে নহয়। তাত আৰু আপোনালোকে পানীত বহি পুৰা মানে হেৰি কৰিব পাৰে। যাম তাতেও যাম। 20 টকাত আৰু ইয়াতকৈ কি সুবিধা দিব নহয়। গাইছ এটা পানী বটল কিনি আনছোঁ, মই বোলে মাৰি আনছোঁ পানীটা। মই ইমান ফকতীয়া নহয়তো, চব ক্ষেত্ৰতে মোকতো ফকতীয়া বনাব খোজে। তেতিয়া মানুহৰ স্বভাৱ চৰিত্ৰগিলা ভালকৈ কওঁ মানে জানক ভালকৈ নহয়। মানে যিটো মানে জন্মগত স্বভাৱ মানে মানুহৰ যিবিলাক সেইগিলা মানে মৰাৰ লাগি নাথাকে। চেঞ্জ হ'ব খুজিলেও তাৰমানে কিবা এটা সন্দেহ থাকি যায়, সেইকাৰণে সন্দেহ এটা থাকি গ'ল। আৰু তুই পানী খাব নালাগে, নালগে তুই পানী খাব নালাগে, পানীয়ে খাব নালাগে আজি মই 10 টকা দি কিনি আনছোঁ মই হাইড্ৰছ। সঁচা কথা এটা ক'লে কিয় বেয়া পাওঁ? সঁচা কথা কৈছোঁ আৰু কি সঁচা কথা গাইছ বম আপি আহিছে দেখছি না। শুনি শুনা পালি লাহে লাহে কবি। ইয়াক চা কেনেকৈ চাই আছে, ইমান নজৰ বেয়া ইয়াৰ দেখছে। চাওঁ কাক বা চাই আছে, কেনেকৈ চাই আছে চাওঁ। এইটো ভাল লাগছে গোলপীয়াটো পিছফালে ক'ত ৰাইট চাইডে ওইটো হালধীয়াকেইটা ভাল লাগছি, হালধীয়াকেইটা ভাল লাগছি। তোৰ আৰু কি গোটেইকেইটাই ভাল লাগে? উঠাই দিম নেকি আজি? তোৰ দেখোন চাইকেলত কেৰিয়াৰে নাই। গাড়ী ভাড়া কৰি লৈ যাম। সেইখিনিক লাগি পইচা ওলায়, মোৰ 20 টকা টিকেট এটা দিব পইচা নোলায়। উঠাই দিম দে আজি নেকি? খ্ৰীষ্টমাছ হৈছে বিহু। মই সেইগিলা ৰিক্স নলাং, সেইগিলা ৰিক্স মই নলাং, আপিৰ ৰিক্স মই নলাং। মোৰ বিৰাট ভয় লাগে আপি বুলি ক'লে, সেইকাৰণে মই আপিক পাৰাপক্ষত এনেকৈ কেৰাকেও নাচাওঁ। মোৰ বিৰাট ভয় লাগে কিবা ক'ব বুলি। বিয়াৰ ছিজন আহি আছে, মাঘৰ মাহ বৰ্তমান পুহ মাহ চলি আছে। মাৰ ৰাখিম আৰু ঘৰত ঠিক নেকি? গাইছ আপি শেষ কৰিব পৰা নাই, গম পাইছে না? আৰু আহি আছে। মই বৰ ধৰত পৰিছোঁ। মোৰ আপি চোৱা স্বভাৱ নাই কিন্তু এনেকৈ আহি থাকিলে চকুকেইটা যায় নহয়। জাগাটোৰ নাম কি দাদা? এই জেগাখিনিৰ নাম হ'ল একচুৱেলি আমাৰ গ্ৰুপৰ নামতে ৰখা হৈছে।
একচুৱেলি 12 আফে ৰিভাৰ ব্ৰিজ বুলি ৰখা হৈছে 12 আফেটো একচুৱেলি আমাৰ গ্ৰুপৰ নাম হয় সেইটো হিচাপতে ৰখা হৈছে আৰু একচুৱেলি এইখিনি হয় ধৰি লওক মানুহ এটা টুৰিষ্ট স্পট হয় একচুৱেলি এইটো মানে ধৰি লওক মানুহখিনি আহিব কোনোবা যদি পিকনিক খাব খোজে পাৰিব জাগাখিনি যদি কোনোবা চাব খোজে চাব প্লাছ মানুহখিনি এনজয় কৰিব আৰু সেইখিনি বেচিকেলি কাৰণে ধৰি লওক মানুহখিনি অলপ চোৱা চিতাৰ কাৰণে এইটো বনোৱা আছে একচুৱেলি মেইনলি আৰু ইয়াত এনেকৈ ৰেষ্টুৰেণ্টৰ সুবিধা আছে ৰেষ্টুৰেণ্টৰ সুবিধা আছে এইবিলাক তোমালোকে চাগে দেখিছা ভিতৰত মানে গৈছা যিটো মানে ৰেষ্টুৰেণ্ট আছে 4টা মানে কেবিন আছে আৰু অলপ আউটত মানে ধৰি লওক আমাৰ বাহিৰৰ পৰা যিবিলাক পিকনিক খোৱাৰ কাৰণে যিবিলাক ধৰি লওক যদি কোনোবা খাব খোজে তেতিয়াহ'লে যেনিবা তাতে পাৰিব আৰু যেনেকৈ আৰু ইয়াৰ এণ্ট্ৰি ফিজ বৰ্তমান আমি এজনত মানে 20 টকাকৈ লৈ আছোঁ তাৰপিছত দেই এক্সপিৰিয়েঞ্চ নাই দেই হয় দেই এতিয়া আহিল ন তাৰপিছত কি কয় এইটোত আমি 20 টকাকৈ লৈ আছোঁ বাকী আমি পাৰ্কিঙৰটো লোৱা নাই আৰু ধৰি লওক তাতে যিবিলাকে ধৰি লওক পিকনিক খায় সিহঁতৰ মানে ধৰি লওক কিবা এটা আমি ডনেশ্যন হিচাপত কিবা এটা লৈ আছোঁ আমি চাফা চাফা কৰা হিচাপত মানে সেইখিনি ধৰি লওক মেইনটেইন এটা কিবা ধৰি লওক এতিয়া আমি জাষ্ট আৰম্ভণি কৰিছোঁতো অলপ কাম কিছুমান বাকী আছে পিছৰ পৰ্যায়ত মানে এই আহি থকা সময়খিনিত আমি ধৰি লওক কিছুমান নতুন নতুন কিবা এটা অলপ মানে হাতত লোৱাৰ কাৰণে অলপ ব্যৱস্থা লৈ আছোঁ আৰু হেৰি এই লোকেশ্যনটো মানে জাগাখিনি একচুৱেলি এইখিনি ধৰি লওক আমাৰ এই গাঁওখিনিত একচুৱেলি নোৱাপাৰা বুলি কয় মানে হাহিম নোৱাপাৰা আৰু নোৱাপাৰা হয় কিন্তু যিখিনি আমি এতিয়া লোকজন আছোঁ সেইটো হিচাপত আমি নামটো নামাকৰণ কৰা নাই আমি গ্ৰুপৰ হিচাপতে নামাকৰণ কৰি দিছোঁ সেইখিনি আৰু যেনেকৈ তো আপোনালোকে দেখিলে মানে আহিব ইয়াত নতুনকৈ জেগা এটা ক্ৰিয়েট কৰিছে ভাল লাগিছে জেগাখিনি আপোনালোকে আহিব সেয়াই আৰু ঠিক আছে আমি আহিব নিশ্চয় আহিম আৰু এদিন